কেতিয়াবা খঙৰ সময়ত কোৱা এটা কথাই সম্পৰ্কত এনে এটা ফাঁট মেলি দিয়ে যিটো পিছত ইচ্ছা থাকিলেও সহজে পূৰাব নোৱাৰি। কিন্তু জীৱনটো আমাক এটা কথাই শিকায়, অহংকাৰত জিকিলেও মানুহে যদি আপোন মানুহক হেৰুৱাই পেলায় তেন্তে সেই জয়ৰ কোনো মূল্য নাথাকে। সেয়েহে সময় থাকোঁতেই সম্পৰ্কৰ মূল্য বুজি পোৱাটোৱেই হয়তো জীৱনৰ আটাইতকৈ ডাঙৰ জ্ঞান। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি হৈছে 23 আগষ্ট। জনপ্ৰিয় ধাৰাবাহিক বকুল ধাৰাবাহিকখন আপোনালোকে কোনে কোনে ভাল পায় ভিডিঅ'টোত প্ৰথমতে এটা লাইকৰ জৰিয়তে সুন্দৰ এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, মই আজি আপোনালোকৰ বাবে এই বকুল ধাৰাবাহিকখনৰ এণ্ডিং এক্সপ্লেইন আৰু আহিবলগীয়া খণ্ডত আচলতে কি কি ঘটনা হ'ব পাৰে তাৰ কিছুমান আইডিয়াৰ ৰিভিউ দিম। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি এই ভিডিঅ'টো আচলতে খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। বকুল ধাৰাবাহিকখনত আমি যোৱাকালি শেষৰ ফালে দেখিবলৈ পাইছিলোঁ দেউতাকে আদি আৰু অদিতিৰ আগত হ'লনে ফূৰ্তি তামাচা কৰি হ'ল তহঁতৰ, এতিয়া আহি ঘৰ সোমাইছ। মই তোমাক কি কৈছিলোঁ সেয়া তুমি পাহৰিলা। ঘৰৰ মানুহে এদিন কিবা এটা তলা খুলি দিলে তুমি মোক দুৰ্বল বুলি ভাবিলা। মই কি ইয়াত গছৰ মুঢ়া হৈ বহি আছোঁ নেকি সেই বুলি কয়। তেতিয়া আদিয়ে দেউতা আমি এনেই ঘূৰি ফুৰা নাছিলোঁ, জৰুৰী কাম কেইটামান আছিল, সেইবাবে দেৰি হ'ল বুলি কয়। তেতিয়া দেউতাকে মনে মনে থাক, মুখেৰে এটা শব্দও উচ্চাৰণ নকৰিবি। আগতে এইখন ঘৰত মোৰ অনুমতি অবিহনে এটা কামো হোৱা নাছিল, কিন্তু এইখন ঘৰত ভৰি দিয়াৰ পাছৰে পৰা তহঁতে মোক গুৰুত্বই নিদিয়া হলি। যাৰ যি ইচ্ছা তাকেই কৰি আছ সেই বুলি কয়। তেতিয়া আদিয়ে দেউতা প্লিজ, আমি বহুত টেনচনত আছোঁ, এইবাৰ আকৌ আৰম্ভ নকৰিব, আমি কাইলৈ কথা পাতিম সেই বুলি কোৱাত দেউতাকে ৱাহ বঢ়িয়া, তাৰমানে মই এতিয়া তহঁতৰ পাৰ্মিশ্যন ল'ব লাগিব। মোৰ ঘৰত থাকি তই মোক অৰ্ডাৰ দিবি, মোৰ কথাৰ বিৰোধিতা কৰিবি, নিজৰতো ইনকাম কৰাৰ ক্ষমতা নাই, ঘৈণীয়েকৰ টকাত চলি বৰ মতা দেখুৱাবলৈ আহিছ, লাজ লগা নাই সেই বুলি কয়। তেতিয়া আদিয়ে লাজ আপোনাৰহে নাই। তেতিয়া অদিতিয়েও আদিক আপুনি দেউতাক তেনেকৈ কিয় কৈছে সেই বুলি কোৱাত আদিয়ে ৰবা, আৰু আদিয়ে দেউতাকক অদিতি আপোনাৰ ছোৱালী বয়সৰ, সৰু ছোৱালীজনীৰ লগত আপোনাৰ কাজিয়া কৰিবলৈ লাজ লগা নাই। আগতে শুনিছিলোঁ ঘৰত শাহুৱেক বোৱাৰীয়েকৰ মাজত কাজিয়া হয়, এইখন ঘৰত চোন ওলোটা, ইয়াত শহুৰেহে বোৱাৰীয়েকৰ লগত কাজিয়া কৰে, অত্যাচাৰ কৰে, সেই কাৰণেহে মোৰ লাজ লাগিছে। আপুনি কি মানসিকতা লৈ জীয়াই আছে? আপুনি ভুল কৰাৰ পিছতো অদিতিয়ে যদি আপোনাক ক্ষমা খুজিব পাৰে তেন্তে আপুনি কিয় নোৱাৰিব? এই মানসিকতাই আপোনাক তললৈ নমাইছে সেই বুলি ভালকৈ এটা শিক্ষা দিয়ে। তেতিয়া দেউতাকে তহঁতৰ যদি ইমানেই লাজ লাগিছে তেনেহ'লে এইখন ঘৰৰ পৰা ওলাই যা, মোৰ এইখন ঘৰত থাকি মোক এই ৰঙা চকু দেখুৱাবলৈ আহ, মোৰ মানসিকতাৰ কথা ক'বলৈ আহ। যদি মোৰ মানসিকতা তহঁতৰ পচন্দ নহয় মোৰ ঘৰত কিয় আছ? বাহিৰ হ ইয়াৰ পৰা, আৰু এই কাৰণে মোক বৰ বৰ কথা শুনাবলৈ আহ। এইভাৱেই তোক মই ডাঙৰ দীঘল কৰিলোঁ, মোক অপমান কৰা তোৰ দৰে কুলাংগাৰ সন্তানৰ মই মুখ চাবলৈ নিবিচাৰোঁ। এইভাৱেই মই জেউতিক তেতিয়াই কৈছিলোঁ তোৰ নিচিনা ল'ৰা মোক নালাগে, কিন্তু মোৰ কথা নুশুনিলে, তাৰ ফল মই পাই আছোঁ সেই বুলি বহুত বেয়াকৈ কয়। আৰু সেই সময়তে মাকে আহি কি কথাবোৰ কৈ আছে আপুনি? কথা কোৱাৰ আগতে আপুনি ভাবি নাচায় কিয় সেই বুলি কোৱাত দেউতাকে মই যি কৈছোঁ সঁচা কৈছোঁ, এনেকুৱা সন্তান মোক নালাগে। বিয়াৰ পিছত যি সন্তানে দেউতাকৰ দুখ দিবলৈ আৰম্ভ কৰে তেতিয়াই বুজিব লাগে যে সেই সন্তানে এগৰাকী ধ্বংসকাৰীক বিয়া পাতিছে, আৰু মই মোৰ ঘৰ ধ্বংস হ'বলৈ নিদিওঁ। ওলাই যা, তহঁত দুয়ো এইখন ঘৰৰ পৰা ওলাই যা সেই বুলি কোৱাত আদিয়েও হ'ব যাম, আপোনাৰ কোনো কথাই শুনি থকাৰ মোৰ ইচ্ছা নাই সেই বুলি কোৱাত মাকে ক'তো যাব নোৱাৰ তহঁত, দেউতাৰে খঙত কথাবোৰ কৈছে, তইতো অন্ততঃ বুজিবলৈ চেষ্টা কৰ। তেতিয়া আদিয়ে মই আৰু নোৱাৰা হৈছোঁ, একমাত্ৰ অদিতিৰ কাৰণে মই এইখন ঘৰত আছিলোঁ,
তাই ভাবে তাই দেউতাৰ মন সলাব পাৰিব, কিন্তু তাই নাজানে যে প্ৰতিজন ৰত্নাকৰ বাল্মীকি হ'ব নোৱাৰে। অহংকাৰে দেউতাক শেষ কৰি পেলাইছে বুলি কোৱাত অদিতিয়ে আপুনি খং নকৰিবচোন, সন্তানক খং কৰা দেউতাকৰ অধিকাৰ আছে, সেইবুলি বুজাবলৈ লয় আদিক। আৰু তেতিয়া আদিয়ে মোক আৰু কোনেও একো বুজাব নালাগে, আমি ঘৰৰ পৰা ওলাই যোৱাটো দেউতাই বিচাৰিছে যেতিয়া দেউতাৰ ইচ্ছা আমি পূৰণ কৰিম, সেইবুলি কোৱাত মাকে তই মোৰ কথাটো ভাব, তহঁতে ওলাই গলে মই কেনেকৈ থাকিম, সেইবুলি কোৱাত দেউতাকে যাবলৈ দিয়া। আৱৰ্জনা কিছুমান ঘৰৰ পৰা বাহিৰ হৈ গলে ঘৰখনৰ কাৰণে ভাল, সেইবুলি কোৱাত আদিয়ে আৰু মইও অহংকাৰত অন্ধ হৈ যোৱা মানুহৰ ঘৰত থাকিব নিবিচাৰো। আৰু আনফালে অধীৰে সিহঁতৰ কাজিয়াবোৰ শুনি ওচৰলৈ যাবলৈ লোৱাত মন্দিৰায়ে অধীৰক কলৈ যায় আপুনি, সেইবুলি কোৱাত অধীৰে আদি আৰু দেউতাৰ মাজত কাজিয়া হৈছে, তুমি শুনা নাই মই যাব লাগিব, সেইবুলি কোৱাত মন্দিৰায়ে বাধা দি গৈ কি কৰিব আপুনি, কোনো দৰকাৰ নাই, শেষত আপুনিহে গালি খাব লগা হ'ব দেউতাৰ পৰা। আদিক বচোৱা ক্ষমতা আপোনাৰ আছে বুলি ভাবেনে, কি ভাবিছে আপোনাৰ কথা শুনি তেওঁলোকে কাজিয়া বন্ধ কৰিব, সেই কাজিয়াত আপোনাৰ কথা কোনো মূল্য নাই বুলি বাধা দিয়ে। আনফালে মাকে দেউতাকৰ আগত ঘৰখন এনেকৈ ভাগ ভাগ হবলৈ নিদিব। তেতিয়া আদিয়ে ভাগ হবলৈ আৰু কিবা বাকী আছেনে, আমাক পাকঘৰ দেখোন বেলেগ বেলেগ কৰি দিলেই, এনেও আমাক উলিয়াই দিব বুলি মই আগতেই জানিছিলো। তেতিয়া মাকে আপুনি এবাৰ ভাবকচোন, আপুনি ইহঁতক ঘৰৰ পৰা উলিয়াই দিয়া বুলি বাহিৰাৰ মানুহে জানিলে কি হব, ঘৰখনৰ কাৰণে লাজৰ কথা নহবনে, সেইবুলি কোৱাত দেউতাকে ইহঁতৰ বাবে মই হাজাৰবাৰ লাজ পাইছো, আৰু মই আৰু সহ্য কৰিব নোৱাৰো বুলি কোৱাত আদিয়ে সহ্য আমিও নকৰো। যিয়ে সত্তাৰ মূল্য বুজি নাপায় অদিতিক চিকিৎসা কৰাত বাধা দিয়ে, তেওঁৰ মন মগজু অহংকাৰ নামৰ পোকটোৱে কুটি কুটি খাইছে। মই আৰু এক মুহূৰ্তও ইয়াত নাথাকো, ব'লা অদিতি বুলি কোৱাত দেউতাকে যা, আৰু জীৱনত কেতিয়াও মোৰ এই ঘৰত ভৰি নিদিবি, তই মোৰ সন্তান বুলি মই পাহৰি যাম। জেউতী ইহঁত দুটা ওলাই যোৱাৰ পিছতে গোটেই ঘৰখনতে গংগাজল ছটিয়াই দিবা, আৰু শুন, মই যদি মৰিও যাওঁ মোৰ মৃতদেহ চাবলৈ নাহিবি, যা, মই মৰি গলেও মই মোৰ মৃতদেহ চাবলৈ নাহিবি কৈ দেউতাকৰ বুকুখন হেঁচা মাৰি ধৰে সেই সময়তে নিজে নিজে। আৰু তেতিয়া মাকে কি হৈছে কি হৈছে আপোনাৰ, হেৰি উঠকচোন উঠক, সেইবুলি আচলতে কয়। আৰু অদিতিয়ে দেউতা বুলি কোৱাত দেউতাকে নুচুবি, নাই ওলাই যা নুচুবি, আৰু ঘৰখনৰ সকলোৱে আহি দেউতাকৰ এই ৰূপ দেখি হাহাকাৰ হৈ পৰে। আৰু আনফালে অদিতিয়ে আদিৰ আগত এয়া দেউতাৰ ষ্ট্ৰোক অহাৰ লক্ষণ, এতিয়া ট্ৰিটমেণ্ট নকৰিলে দেউতাৰ চিটুৱেশ্যন বেয়া হৈ যাব পাৰে, সেইবুলি কয়। যিহেতু অদিতি এগৰাকী ডাক্তৰ, তাই সেইবোৰ আচলতে সকলো গম পাইছে। কিন্তু আদিয়ে তেতিয়া অদিতিক তোমাক চোন দেউতাই ওচৰলৈ যাবলৈ নিদিয়ে আৰু চুবলৈও নিদিয়ে, কেনেকৈ এনেকৈ ট্ৰিটমেণ্ট কৰিবা তুমি, দেউতাক হস্পিটেললৈ লৈ যাব লাগিব, মই ড্ৰাইভাৰ ঠিক কৰি আছো। আৰু তেতিয়া অদিতিয়ে সময়বোৰ অপব্যয় কিয় কৰি আছে আপুনি, মই চিকিৎসা কৰিব জানো নহয়, সেইবুলি কোৱাত আদিয়ে কিন্তু দেউতাই যে তোমাৰ চিকিৎসা নলব। তেতিয়া অদিতিয়ে এতিয়া তেওঁৰ কথা মানাৰ সময় নহয়, এতিয়া তেখেত বৰ্তমান মোৰ পেচেণ্ট, প্ৰতিজন পেচেণ্টক ট্ৰিটমেণ্ট কৰি সুস্থ কৰি তোলাটো মোৰ দায়িত্ব। আৰু সেই সময়তে মন্দিৰাই আহি তোমালোকৰ কাৰণেই দেউতাৰ এনেকুৱা হৈছে, তুমি দেউতাৰ কথা শুনা হলে তেখেতৰ আজি এই অৱস্থা নহয়, দেউতাৰ লগত যদি কিবা নঘটিবলগীয়া ঘটনা ঘটে নহয় তেন্তে মই আজীৱন তোমালোকক দুখ দি যাম। সেইবুলি কোৱাত আদিৰে মন্দিৰাক বৌ এতিয়া আকৌ এইবোৰ প্লিজ আৰম্ভ নকৰিবা, মানুহৰ কথা শুনোৱাৰ তোমাৰ সুবিধাহে লাগে, মোৰতো এনেই গৰম হৈ আছে, আৰু নষ্ট কৰি নাথাকিবা, একদম মনে মনে থাকা। তেতিয়া মন্দিৰাই দেউতাৰ গা বেয়া কৰিব পাৰিলে সঁচা কথাবোৰ শুনিবও পাৰিব লাগিব, যদি দেউতাৰ কিবা হয় তেতিয়া অদিতিয়ে একো নহয় দেউতাৰ, মই তেখেতক একো হবলৈ নিদিওঁ বুলি কৈ আদি আৰু অদিতিয়ে মন্দিৰাৰ ওচৰৰ পৰা গুচি যায়। আৰু তেতিয়া মন্দিৰাই ফুটাৰ কাম শেষ হৈছে, এতিয়া জৰাৰ কাম আৰম্ভ কৰিব, সেইবুলি কয়। আনফালে ঘৰৰ সকলোৱে দেউতাকৰ এই অৱস্থাৰ দেখি বহুত ভয় খায়। আৰু তেতিয়া মাকে অদিতি দেউতাৰ কি হৈছে সেইবুলি কয়। তেতিয়া অদিতিয়ে একো চিন্তা কৰিব নালাগে, সকলো ঠিক হৈ যাব, সেইবুলি কোৱাত দেউতাকে তেতিয়া অসুস্থ ভাবি অদিতিক এতিয়াও কি লাগে তোমাক ইয়াত, মোৰ ওচৰলৈ কিয় আহিছা সেইবুলি সোধে। তেতিয়া মাকে আপুনি মনে মনে থাককচোন,
সেইখিনি সময়তো কোনোবাই জেদ কৰেনে? অদিতিয়ে দৰিকাক যোৱাচোন দৰিকা, মোৰ ৰুমত ফাৰ্ষ্ট এইড বক্স আছে, লৈ আনা। সোনকালেই যোৱা বুলি কয়। এতিয়া বাৰু দেউতাকে অদিতিৰ হাতৰ পৰা চিকিৎসা ল'বনে? জানিবলৈ পাব আপোনালোকে আহিবলগীয়া খণ্ডটোত। বন্ধুসকল, মোৰ মতে দেউতাকে অদিতিৰ চিকিৎসা প্ৰথমে অস্বীকাৰ কৰিব পাৰে। নিজৰ অহংকাৰৰ বাবে দেউতাকে হয়তো অসুস্থ অৱস্থাতো অদিতিৰ চিকিৎসা ল'ব নিবিচাৰিব পাৰে। কিন্তু পৰিস্থিতি বেছি গুৰুতৰ হ'লে অৱশেষত অদিতিৰ ওপৰতেই ভৰসা কৰিবলগীয়া হ'ব পাৰে। আনফালে বন্ধুসকল, অদিতিৰ চিকিৎসক হিচাপে দায়িত্ববোধে কাহিনীটো সলনি কৰিব পাৰে। দেউতাকে যিমানেই তাইক অপমান নকৰক, অদিতিয়ে হয়তো ব্যক্তিগত কথাবোৰ পাহৰি চিকিৎসক হিচাপে তেওঁৰ চিকিৎসা কৰি যাব। এই ঘটনাই দেউতাকৰ মনত অদিতিৰ প্ৰতি নতুন ধাৰণা সৃষ্টি কৰিব পাৰে। আনফালে বন্ধুসকল, আদিৰ মনত পিতৃক লৈ দ্বিধা সৃষ্টি হ'ব পাৰে। ঘৰ এৰি যোৱাৰ সিদ্ধান্ত লোৱাৰ পিছতেই দেউতাক অসুস্থ হোৱাৰ বাবে আদি হয়তো নিজকে দোষী অনুভৱ কৰিব পাৰে। কিন্তু একে সময়তে দেউতাকে কোৱা কঠোৰ কথাবোৰো তাৰ মনত থাকিব। আনফালে মন্দিৰা আৰু আদি অদিতিৰ মাজত সংঘাত আৰু বাঢ়িব পাৰে। মন্দিৰাই ইতিমধ্যে দেউতাকৰ অৱস্থাৰ বাবে আদি অদিতিক দায়ী কৰিছে। আগন্তুক খণ্ডত এই কথাক লৈ দুয়োফালৰ মাজত আৰু ডাঙৰ সংঘাত হোৱাৰ সম্ভাৱনা আছে। আনফালে বন্ধুসকল, দেউতাকৰ মন সলনি হোৱাৰ প্ৰথম সুযোগ আহিব পাৰে। অদিতিয়ে যদি চিকিৎসাৰ জৰিয়তে দেউতাকক সুস্থ কৰাত সহায় কৰে, তেন্তে হয়তো প্ৰথমবাৰৰ বাবে দেউতাকে বুজিব পাৰে যে অদিতি তেওঁৰ শত্ৰু নহয়। আনফালে ঘৰ এৰি যোৱাৰ সিদ্ধান্তটো সাময়িকভাৱে ৰৈ যাব পাৰে। দেউতাকৰ এই অৱস্থাৰ পিছত আদি আৰু অদিতিয়ে হয়তো ঘৰ এৰি যোৱাৰ সিদ্ধান্ত কিছু সময়ৰ বাবে স্থগিত ৰাখিব পাৰে। আনফালে আটাইতকৈ ডাঙৰ টুইষ্ট হ'ব পাৰে দেউতাকৰ মুখেৰে অদিতিৰ প্ৰতি এটা সলনি হোৱা কথা। অসুস্থ অৱস্থাত মানুহৰ মনৰ লুকাই থকা অনুভূতি ওলাই আহিব পাৰে। সেয়েহে হয়তো দেউতাকে অদিতিক লৈ নিজৰ মনৰ কোনো গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিব পাৰে। সঁচাকৈ বন্ধুসকল, বকুল ধাৰাবাহিকখনৰ যোৱাকালি শেষৰ ফালে আমি দেখিলো বা আমাক এটা ডাঙৰ শিক্ষা দিলে, সম্পৰ্কত নিজৰ কথা সঠিক বুলি প্ৰমাণ কৰাতকৈ আপোন মানুহজনক বুজিবলৈ চেষ্টা কৰাটো বেছি গুৰুত্বপূৰ্ণ। কাৰণ খঙত কোৱা এটা কথাৰ বাবে যদি আপোন মানুহ এজনক হেৰুৱাবলগীয়া হয়, তেন্তে পিছত অনুতাপ কৰিও হয়তো সেই সময়খিনি ঘূৰাই পোৱা নাযাব। আজি দেউতাকে খঙৰ বশত আদি আৰু অদিতিক ঘৰৰ পৰা ওলাই যাবলৈ ক'লে, কিন্তু ঠিক তাৰ পিছতেই যি পৰিস্থিতিৰ সৃষ্টি হ'ল, তাৰ ফলত এতিয়া সকলোৰে মনত এটা প্ৰশ্ন, দেউতাকে নিজৰ অহংকাৰ এৰি অদিতিৰ হাতৰ পৰা চিকিৎসা ল'বনে? মোৰ মতে আগন্তুক খণ্ডত এই ঘটনাই দেউতাক আৰু অদিতিৰ সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। হয়তো এতিয়ালৈকে যিজন মানুহে অদিতিক বুজিবলৈ চেষ্টা কৰা নাছিল, তেওঁ তাইৰ দায়িত্ববোধ আৰু মানৱীয়তা নিজৰ চকুৰে দেখিবলৈ পাব। আৰু আপোনালোকৰ মতে কি হ'ব? দেউতাকে অদিতিৰ চিকিৎসা ল'বনে? আদি অদিতিয়ে ঘৰ এৰি যাবনে? নে এই ঘটনাই দেউতাকৰ মন সলনি কৰিব? আপোনালোকৰ অনুমান কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু বকুলৰ এনে নতুন ৰিভিউ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মই নতুন ভিডিঅ' দিলেই আপোনালোকৰ তাত নটিফিকেশ্যন আহে। তেন্তে বন্ধুসকল, পুনৰ এটা নতুন ৰিভিউ লৈ অতি সোনকালেই আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে সকলো সুস্থ সুন্দৰকৈ থাকিব। ধন্যবাদ।